বেক টু আৱাৰ চেনেল আৰু গাইছে যিহেতু দুৰ্গা পূজা দশমী আৰু সেইকাৰণে আমি আহিলোঁ আৰু আজি মূৰ্তিটো আহোঁ আমাৰ ইয়াৰে নদীত আৰু মূৰ্তি আনি আছে আৰু আমিও যাই আছোঁ চাই থাকোঁ ভিডিঅ'টো। ফাইনেলি আমাৰ মূৰ্তি আহি গ'ল আৰু এতিয়া মূৰ্তি উঠাব যাই আছে। ডাঙৰ মূৰ্তিটো এইটো মেইন মূৰ্তি বুলি কৈছে মেইন মূৰ্তিটো দুৰ্গাৰ আৰু পিছফালে সীতামান আছে আৰু এইটো আগত মানুহ দেখি না গাইছে কি মানুহ মূৰ্তি উঠোৱা হ'ব আৰু এইফালে মূৰ্তি আহিছে আৰু গাড়ী চাড়ী চব আহি গ'ল গাইছ এয়া দেখিছে পিছত বহুত মানুহ হৈছে আৰু এয়া দেখিছে গাইছ কি ডান্স কৰি আহিছে মানুহবিলাক বিৰাট ফূৰ্তি আহিছে আৰু এতিয়া মূৰ্তিটো আনি আছে উঠাবলগীয়া আৰু এই চব কিমান মানুহ ধৰিব লগা হৈছে আৰু
লক্ষী আৰু সৰস্বতী লৈ আহি আছে। এইভাগে এটা আছে আৰু এইভাগে দুটা লক্ষী আৰু সৰস্বতী আছে আৰু এটা আনিব আছে আৰু সেই আমাৰ ইয়াতে যেতিয়া মূৰ্তিটো হৈ গ'ল আৰু সকলোৱে যাব ধৰিলে আৰু আমি নাযাওঁ ঘৰত এতিয়া চব মানুহ নাই এতিয়া আজি বিহু কি আজি দশমী মানে তোমাৰ দ্বিতীয় দশমী পিছত দ্বিতীয় দশমীত আজি আমি কাপোৰ ঘাটতো আজি আমি দেৱী আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।